নমস্কাৰ মোৰ নাম শিৱানী শইকীয়া আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছো এইটো মোৰ চেনেলৰ প্ৰথম ভিডিঅ গতিকে কিবা কিবি ভুল ভ্ৰান্তি হ'ব পাৰে যদি কিবা ভুল ভ্ৰান্তি হয় তেনেহলে আপোনালোকে ক্ষমা কৰিব বুলি আশা ৰাখিলো আসলতে আজি আমাৰ ঘৰত আলহী আহিব আৰু সেই আলহীখিনিক মই কেনেদৰে কি ৰান্ধি খুৱাম হেতু আপোনালোকক দেখুৱাম বুলি ভাবিছো মেনুত থাকিব আপোনাৰ মাছ মাংস মাটি দালি ভাজি আৰু তিলৰ চাটনি আদি বিভিন্ন ধৰণৰ ৰেচিপি থাকিব তো মই হেখিনি কি দৰে বনাও আৰু কেনেকৈ বনাও হেখিনি আপোনালোকক দেখুৱাম আৰু যেহেতু সময় হাতত বহুত কম আৰু এই কম সময়ৰ ভিতৰত মই কেনেকৈ বনাই খুৱাও হিহঁতক পটাপট তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছো গতিকে ভিডিঅটো চাই থাকিব আশা ৰাখিছো আপোনালোকে ভিডিঅটো চাই ভাল পাব মই কেনেকৈ মাহৰ দালি বনাও আপোনালোকক দেখাম আজি প্ৰথমতে মাহৰ দালিখিনি ধুই ল'ব লাগিব ভালকে তাৰ পিছত দেখাম আৰু কেনেকৈ বনাও মাহৰ দালিখিনি ধুই লওঁ ধুলে ইয়াতে যি এইবিলাক আপোনাৰ মাহৰ দালিৰ বাকলি থাকিব গোটেইখিনি গুচাই নিদিওঁ অলপ অলপ গুচাম অলপ অলপ থাকিব মই এইখিনি ভিজাই থোৱা 4 ঘণ্টামান হ'ল ৰাতিপুৱাই ভিজাই থৈছিলোঁ আৰু এতিয়া থুম মই যেতিয়া ভিজাইছিলোঁ তেতিয়াই ভালকৈ ধুই লৈছিলোঁ দালিখিনি কিন্তু তথাপি এবাৰ আকৌ ধুলোঁ আৰু এতিয়া বনাম এইখিনি ইয়াৰ লগতে আজি বনাম ঘৰৰ মুৰ্গী কাটি থৈছোঁ লোকেল মুৰ্গী আৰু লগতে গাহৰিও আছে এতিয়া আমাৰ সকলো যোগাৰ হৈ গ'ল মাহৰ দালি বনাবলৈ যি যি লাগিব ইয়াতে কুকাৰ বহাই দিছোঁ ওচৰত মাহৰ দালিখিনি থৈছোঁ আৰু এয়া যোগাৰ কৰি লৈছোঁ পিয়াজ ইয়াতে আছে শুকান জলকীয়া আৰু কেঁচা জলকীয়া তাৰপিছত আদা থেতেলাই লৈছোঁ তেজপাত কেইটামান লৈছোঁ এয়া জালুক থেতেলাই লৈছোঁ আৰু পাঁচফোৰণ অলপ হালধি নিমখ মিঠাতেল আৰু এয়া ঘৰৰ কলাখাৰ এইখিনি তেল দিছোঁ আসলতে মই কুকাৰত এনেকৈ মাহৰ দালি নবনাওঁ কিন্তু আজি যেহেতু মোৰ হাতত সময় বহুত কম আৰু বহুত কিবা কিবি ৰান্ধিবলৈ আছে সেইকাৰণে এনেকৈ কুকাৰতে বনাম তেজপাত শুকান জলকীয়া কেঁচা জলকীয়া তাৰপিছত পাঁচফোৰণ হ'ল এতিয়া দিম ইয়াতে পিঁয়াজ আদাখিনি অকণমান পিছত দিম যেহেতু আদাটো যদি বেছি ভাজি যায় তেতিয়া কি হ'ব অলপমান টেষ্টটো বেয়া লাগিব গোন্ধটো অকণমান বেলেগ হ'ব সেইকাৰণে আদাটো অকণমান পিছত দিম এতিয়া দিম জালুকখিনি দিলোঁ আদাখিনি দি দিওঁ এতিয়া ইয়াতে অলপ দিম নিমখ অলপ দিছোঁ পিছত টেষ্টটো চাই দিম আৰু কম বেছি যি লাগে এতিয়া অকণমান দিছোঁ আৰু অকণমান হেৰি দিম আপোনাৰ হালধি দিম বেছি নিদিওঁ কাৰণ খাৰো দিয়া যাব খাৰ দিলে ৰঙা হৈ যাব নহ'লে সেইকাৰণে অকণমান হালধি দিছোঁ বেছি দিয়া নাই এতিয়া আমাৰ দালিখিনি দিব পৰা হৈ গৈছে দালিখিনি দিম বেছি পুৰি গ'লে তিতা লাগিব বেয়া হৈ যাব যি আপোনাৰ গোন্ধ যিখিনি পিঁয়াজৰ আছে বেছি যদি পুৰি যায় নাথাকিব গতিকে এতিয়া আমি দালিখিনি দি দিম এইয়া ইয়াতে দালি দি দিলোঁ এতিয়া অকণমান টাইম ভাজিম জুইটো পুৰা বেছিকৈ দি দিছোঁ এয়া আপোনাৰ ভাজি ভাজি এনেকুৱা হৈছে অলপ আসলতে আপোনাৰ যিটো হেৰি মই মাহৰ দালিখিনি ধুলোঁ
ধুই মানে অলপ টাইম খৰাহিত থৈ দিলে ভাল মোৰ খৰাহিত থৈ দিয়া নহল খৰাহিত থৈ দিলে মানে কি হয় পানীখিনি যিখিনি এইখিনি মানে শুকাই যায় শুকাই দালিখিনি আপোনাৰ জৰ্জৰীয়া টাইপৰ হয় তেতিয়া মানে বেছি ভাল হয় ভাজিব কিন্তু মই আপোনাৰ ডাইৰেক্ট দি দিলোঁ সেইকাৰণে দালিখিনিত বহুত পানী আছিলে আৰু পানী থকাই অকণমান টাইম বেছি লাগিছে ভাজিব এতিয়া ভাজি আছোঁ তথাপি অলপমান শুকালে ইয়াতে অকণমান খাৰ দিম খাৰ দি গৰম পানী দিম আৰু নিমখ চিমখ দি ঢাকনি মাৰি দিম এয়া মাহৰ দালিখিনি অলপ সময় উতলাই দিম ইয়াতে অকণমান আদা থেতেলিয়াই দিম আৰু অলপ সময় উতলাম এতিয়া এইখিনি পুৰা ভালদৰে ভাজা হৈ গ'ল এতিয়া ইয়াতে পানী দিম মই গৰম পানী দিছোঁ অকণমান খাৰ দিম এয়া আমাৰ ঘৰৰে খাৰ হয় বাছ নিমখ অলপ দিম যিহেতু প্ৰথমতে মই বেছি নিমখ দিয়া নাই নিমখ দিছোঁ আৰু এয়া আমাৰ মাহৰ দালি ৰেডি হৈ গ'ল এনেকুৱা হৈছে বেছি পানীয়াও হোৱা নাই আৰু বেছি গোটাও হোৱা নাই আৰু এইফালে বনাম টেঙাৰ আঞ্জা তেল দিলোঁ ইয়াতে লৈছোঁ সৰিয়হ আৰু শুকান জলকীয়া ইয়াতে লৈছোঁ নহৰু কেইফুটমান থেতেলিয়াই লৈছোঁ 8 ফুটমান আছে 7 ফুট 8 ফুট ইয়াতে লৈছোঁ অকণমান পিঠাগুড়ি গুলি লৈছোঁ 2 চামুচমান হ'ব আৰু এয়া থেকেৰা পানীত ভিজাই লৈছোঁ আৰু এয়া নিমখ হালধি মাছ লৈছোঁ ইয়াতে আপোনাৰ আৰি মাছ আছে আৰু চিতল মাছো আছে যাৰ যি ভাল লাগে যাৰ যি পচন্দ খাব পাৰিব তেল গৰম হ'ল এতিয়া ইয়াতে বেহাৰ আৰু শুকান জলকীয়া আচলতে বেহাৰখিনি দি মানে ঢাকনিত দি দিব লাগে কিন্তু মোৰ আজি বহুত খেলিমেলি হৈ আছে একো কামে আগবঢ়াব পৰা নাই সেইকাৰণে ক'ত ঢাকনি গৈছে ক'ত খৰচ গৈছে একো পাত্তা নাই নহৰুখিনি ভাজিছে গতিকে টেঙাখিনি দি দিলোঁ হ'ল নেকি পিঠাগুড়ি দিলোঁ আৰু ইয়াতে পানী দি মাছ দি ঢাকনি দি থৈ দিব লাগিব অকণমান হালধি দিলোঁ বেছি দিয়া নথৰি এয়া পানী দিলোঁ নিমখ সোৱাদ অনুসৰি আজি আমাৰ হাতত সময় বহুত কম সেইকাৰণে বহুত উল্টা পাল্টা হৈছে ভালকৈ বনাব পৰা নাই আমাৰ হেল্পাৰো নাই আজি ঘৰত গৈছে বিহু খাব সেইকাৰণে মই অকলে চব কৰিবলগীয়া হৈছে বাবে নতুন হেল্পাৰ এজনী বিচাৰি আনিছোঁ ওচৰৰে তাইৰ নাম হ'ল পেটলি আৰু এইখিনি যেতিয়া উতল আহিব তাতে মাছ দি দিম এতিয়া এইখিনি ঢাকি থৈ দিম আমাৰ টেঙাৰ জোল হৈ গ'ল নিমখ চিমখ চব ঠিকে আছে টেষ্ট কৰি চালোঁ এতিয়া খালি অকণমান ওপৰত ধনিয়া পাত কাটি এতিয়া
মুৰ্গী আৰু গাহৰিৰ কাৰণে আদা নহৰু পিচিম আদা নহৰু পিছা হৈ গ'ল আৰু এনে মই সচৰাচৰ গোটা জিৰা ইউজ কৰোঁ কিন্তু আজি মোৰ হাতত সময় নাই গতিকে সব গুড়া ইউজ কৰিম কিনি আনা গুড়া ইউজ কৰিম জিৰা পিঁয়াজ তেজপাত কচৰ আমাৰ ঘৰৰ কি লাগিব সব একদম খৰধৰকৈ কৰি আছোঁ আলু চলাই আছোঁ দৌৰা দৌৰি পুৰা কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব আৰু জীৱনৰ প্ৰথম ব্লগ এইটো মাংস কম আছে গতিকে আলু দিব লাগিব সবক আলুয়ে দিব লাগিব আৰু মাংস বহুত কম আছে আৰু এতিয়া বহাইছোঁ কেৰাহী মুৰ্গীৰ কাৰণে অৱশেষত বিচাৰি বিচাৰি এখন কৰচ পালোঁ এখনেৰে ৰান্ধিম মুৰ্গী আজি খানা কি হয় ক'ব নোৱাৰোঁ আৰু ইমান দৌৰা দৌৰিকৈ কোনোদিনে ৰান্ধা নাই আজি কি হয় ক'ব নোৱাৰোঁ এনে সময় নাই আৰু তেলখিনিয়ে গৰম হৈ নাহে কি কৰিম এয়া লৈ ল'লোঁ জিৰা আৰু শুকান জলকীয়া তেলত দি দিলোঁ লগত দিলোঁ তেজপাত এইফালে দিলোঁ পিঁয়াজ ভাজি আছোঁ পিঁয়াজ আৰু অলপ সময় ভাজিব লাগিব ৰঙচুৱা হ'ব লাগিব তাৰপিছত দিম আদা নহৰু এতিয়া আদা নহৰু দিছোঁ আধা গাহৰিৰ কাৰণে থৈ দিছোঁ এইখিনি ইয়াতে এতিয়া দিম নিমখ হালধি তাৰপিছত দিম ধনিয়া গুড়া জিৰা গুড়া গোটেইখিনি দিছোঁ এইটো কিবা চিকেন মছলা যি পাইছোঁ তাকে দিছোঁ আৰু এইটো কিবা বোলে মিট মছলা নাজানো আৰু আজি কি হয় খানা অকণমান পানী দিম যিহেতু কেৰাহীত লাগি ধৰিছে আৰু অলপ সময় ভাজিব লাগিব ভালকৈ তাৰপিছত ইয়াতে মাংসখিনি দি দিম ভাজা হৈ গ'ল এতিয়া এইখিনি দি দিম আলু আৰু মুৰ্গী ভাজি আছোঁ আৰু ভাজিয়ে আছোঁ বনায়ে আছোঁ আৰু বেলেগ কাম নাই আজি আনকি ধৰা কাপোৰ এখনো বিচাৰি পোৱা নাই তেজপাতে ধৰিবলগীয়া হৈছে অকণমান নিমখ দিম এতিয়া নিমখ চিমখ দিলোঁ এতিয়া অলপ সময় ঢাকি থৈ দিম 5 মিনিটমান পিছত চাম কি হৈছে এতিয়া এই মাংসটো এইটো গেছত শিফট কৰিম আৰু ইয়াতে বহাম স্কচ আলু ভাজি যেন ভাজিটো কম জুইত ভাল নহ'ব সেইকাৰণে ডাঙৰ জুইটোত ভাজি বনাম মাংসখিনি চাওঁ কি হৈছে ভাজি আছোঁ আৰু অলপ টাইম লাগিব এইখিনি এটা কাম কৰিম যেহেতু লোকেল মুৰ্গী বহুত টাইম লাগিব সিজাওঁতে সেইকাৰণে এইখিনিও কুকাৰত দি দিম আৰু অলপ সময় ঢাকি থ'ম তাৰপিছত নেক্সট যেতিয়া মানে ওলাম কুকাৰত দি 5টামান হুইচেল দি দিম হৈ যাব তাৰপিছত এতিয়া এইখিনি ভাজা হৈ গ'ল কুকাৰত দি দিম এনেকুৱা হৈছে কালাৰ
আৰু একদম মজাকে সিজি গৈছে আৰু এইখিনিৰে সালাড বনাম আৰু এই দুটা স্কচ আলুৰ লগত ভাজিম এতিয়া ভাজিম স্কচ তেল দিলোঁ যেহেতু বস্তু অলপ বেছি আছে সেইকাৰণে তেলটো অলপ বেছিকৈ দিবলগীয়া হৈছে কাৰণ ভাজিত তেল কম হ'লে ভাল নহয় তাৰপিছত এয়া তেল গৰম হ'ল কেঁচা জলকীয়াৰ কাৰবাৰ নাই আজি চব শুকান জলকীয়াই দিছোঁ কেঁচা জলকীয়া কাটি থাকিব বিচাৰি থাকিব সময় নাই হ'ব বেছি ভাজি যাব নালাগে মাছ খাব লাগে চাটনিৰ কাৰণে তিল ভাজি আছোঁ তিলখিনি ধুই লৈছোঁ ধুই লৈ তৰিয়াই থৈছিলোঁ অলপ সময় আৰু এতিয়া ভাজি আছোঁ গ'ল আৰু চিকেনৰো দুটা চিটি গ'ল আৰু তিনিটা যোৱাৰ পিছত চিকেনখিনি হৈ যাব অফ কৰি দিম আৰু আমাৰ এয়া ভাজিও হৈ গ'ল দি দিম এটা চিটি দিম তাৰপিছত বনাম তো ভিডিঅ'টোত এইখিনিয়ে আছিলে যিখিনি মই দেখুৱাব পাৰিছোঁ এইখিনি দেখুৱালোঁ আৰু যিখিনি দেখুৱাব নোৱাৰিলোঁ থাকি গ'ল দৌৰাদৌৰিতে তাৰ বাবে মই ক্ষমা খুজিছোঁ আলহীখিনিয়ে বিশেষকৈ মাটি দালি আৰু মাছৰ টেঙাখন খাই বহুত ভাল পালে আৰু এটা কথা গম পালোঁ যে আজিকালি অসমীয়া মানুহে মুৰ্গীৰ মাংস আৰু গাহৰি মাংস যদি দুটাও একেলগে সন্মুখত ৰাখি দিওঁ তেনেহ'লে গাহৰি মাংসখিনিকহে বেছি মানে ইম্পৰ্টেঞ্চ দিয়ে সেইটো মই আজি ভালকৈ গম পালোঁ আৰু তো এতিয়া আপোনালোকে যদি ভাল পায় মোৰ ভিডিঅ'টো তেনেহ'লে লাইক কৰিব আৰু যদি বহুত বেছি ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিম ধন্যবাদ